আজিৰে পৰা জামুগুৰি হাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ জামুগুৰি হাটৰ পকামুৰা পথাৰত বৰ্তমান উখল মাখল এক পৰিৱেশে বিৰাজ কৰিছে সকলোৰে উৎকণ্ঠা আজিৰে পৰা যেহেতু বাৰেচহৰীয়া ভাওনা মহোৎসৱ আমি এই মহোৎসৱস্থলীৰ পৰা পুনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো আমাৰ তেজপুৰৰ সিনিয়ৰ ব্যুৰ চিফ পুলক কুমাৰ ডেকাৰ সৈতে পুলক কুমাৰ ডেকা আপোনাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছো যেহেতু গুণমালা লৈ উলিওৱা হ'ব সাংস্কৃতিক শোভাযাত্ৰা গতিকে এই শোভাযাত্ৰা কেতিয়ালৈ উলিওৱা হ'ব কি প্ৰস্তুতি হয় মঞ্জুশ্ৰী হৰিনামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে ব্ৰহে ব্ৰহ্মাণ্ডক নদী আৰু আজি দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিগণিত হৈছে জামুগুৰি হাটৰ পকামুৰা পথাৰ আৰু এই পকামুৰা পথাৰত এটা উদ্যুলু মুদুলি এক পৰিৱেশ আৰু কিছু সময় পিছতে জামুগুৰি হাটৰ যি বৰভগীয়া নামঘৰ এই বৰভগীয়া নামঘৰৰ পৰা গুণমালা পুথিলৈ শোভাযাত্ৰা উলিওৱা হ'ব আৰু এই শোভাযাত্ৰা ওলাই এই জামুগুৰি হাটৰ পকামুৰা পথাৰত প্ৰৱেশ কৰিব আৰু পকামুৰা পথাৰত যি বিশাল মণ্ডপ পদ্ম সদৃশ মণ্ডপ অৰ্থাৎ পদুমৰ আকৃতিৰ এই মণ্ডপ নিৰ্মাণ কৰা হৈছে আৰু এই মণ্ডপত 21খন খোলাত যি সকলোৱে ভাওনা ইয়াত পৰিৱেশন কৰিব কিন্তু এতিয়া দেখা পোৱা গৈছে এই ধৰণে ভকত বৈষ্ণৱসকল সকলো সাজু হৈছে এক বিশাল শোভাযাত্ৰা উলিওৱা হ'ব আৰু তাৰ পিছতে এই পকামুৰা পথাৰৰ যি মূল মণ্ডপ সেই মূল মণ্ডপৰ শুভাৰম্ভণি কৰা হ'ব আৰু তাৰ পিছতে সিংহাসন প্ৰতিষ্ঠা কৰা হ'ব ই এক পৰম্পৰা 226 বছৰীয়া এক পৰম্পৰা আজিও জীৱন্ত কৰি ৰাখিছে জামুগুৰি হাটৰ ৰাইজে জামুগুৰি হাট তথা শোণিতপুৰৰ এক স্বাভিমান গৌৰৱ আৰু সেই স্বাভিমান বৰ্তাই ৰাখিছে এইসকল লোকে আমি দেখুৱাইছোঁ এই ধৰণে ভকত বৈষ্ণৱ আয়তীসকলে হৰিনাম ধ্বনিৰে মুখৰিত কৰি তুলিছে জামুগুৰি হাটৰ পকামুৰা পথাৰ আবাল বৃদ্ধৰ পৰা আৰম্ভ কৰি সকলোৱে পকামুৰা পথাৰত এবাৰ আশীষ ল'বলৈ ৰাইজৰ আশীষ ল'বলৈ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই থাকে 5টা বছৰ আৰু এই 5টা বছৰৰ অন্তত এই যি দিনটো সেই দিনটো আজি উপনীত হৈছে আৰু আজি সকলোৱে ইয়াত এই ধৰণে হৰিনাম ধ্বনিৰে মুখৰিত কৰি তুলিছে আৰু আমি দেখুৱাইছোঁ বৰভগীয়া নামঘৰৰ পৰা গুণমালালৈ কিছু সময় পিছতে শোভাযাত্ৰা হ'ব শোভাযাত্ৰাৰ আমি সকলো দৃশ্যাৱলী পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাই থাকিম আমাৰ সতীৰ্থ সাংবাদিকসকলৰ সৈতে আমি প্ৰতিটো মুহূৰ্তৰ দৃশ্য দেখুৱাই থাকিম আৰু এই যি 226 বছৰীয়া ঐতিহ্য পৰম্পৰাৰে পৰিপূৰ্ণ এক বিশ্বৰ বিৰল নাট্য অনুষ্ঠান আৰু এই ভাওনাৰ পৰিৱেশন কৰা হয় আৰু সেই দৃশ্যও আমি দেখুৱাই থাকিম আৰু এতিয়া দেখুৱাইছোঁ এই ধৰণে ভকত বৈষ্ণৱসকলে হৰিনাম ধ্বনিৰে মুখৰিত কৰি তুলিছে আজি বহুদিন ধৰি গায়ন বায়নসকলক সাজু কৰি তোলা হৈছে প্ৰশিক্ষণ দিয়া হৈছে আৰু গায়ন বায়নসকল সকলো সাজু হৈছে কিমান গায়ন বায়ন সাজু কৃষ্ণ জয়গুৰু শংকৰ প্ৰায় 300ৰো অধিক গায়ন বায়ন প্ৰশিক্ষাৰ্থী আমি প্ৰস্তুত কৰি উলিয়াইছোঁ কাইলৈ আপোনালোকে সন্ধিয়া পৰা দেখিবলৈ পাব যে যুৱ প্ৰজন্মৰ যি যুৱ শৃংখলতাৰ বিপৰীত ছবি এখন আপোনালোকে কাইলৈ দেখিবলৈ পাব আৰু আমি বিশ্বাসী যে যি গায়ন বায়ন জোৰাই এই বাৰেচহৰীয়া মহোৎসৱ ভাৱক এক নতুন মাত্ৰা প্ৰদান কৰিব
প্ৰতিটো প্ৰজন্মই এই যুগ যুগ ধৰি 226 বছৰীয়া ইতিহাস 226 বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি প্ৰতিটো প্ৰজন্মই এইদৰে গুৰুজনাৰ যি অমৰ সৃষ্টি ভাওনা সেই গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাক সজীৱ কৰি ৰাখিছে আৰু চিহ্ন যাত্ৰাৰ পৰা যি অসমীয়া নাট্য পৰম্পৰা আৰম্ভ হৈছিল আৰু সেই দিন ধৰি অসমৰ চুকে কোণে গাঁৱে ভূঞে গুৰুজনাৰ এই অমৰ সৃষ্টি প্ৰতিভাত হৈ আহিছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বাৰে চহৰীয়াৰ এই যে ভাওনা বিশেষকৈ মঞ্চ যি মঞ্চ কলা সেই মঞ্চ কলা বিশ্বত বিৰল প্ৰচিনিয়াম থিয়েটাৰৰ কথা কোৱা হয় মুক্তাংগনৰ কথা কোৱা হয় কিন্তু বাৰে চহৰীয়া ভাওনাৰ যি মঞ্চ শৈলী সেয়া হ'ল 21টা মঞ্চ বুলি ক'ব লাগিব অৰ্থাৎ 21খন খলা আৰু একেলগে সকলোবোৰ মঞ্চতে একে সময়তে অভিনয় হয় গতিকে এনে ধৰণৰ মঞ্চ কলা বিশ্বত ক'তো পোৱা নাযায় আৰু এয়া কেৱল মাত্ৰ বাৰে চহৰীয়া ভাওনাৰ যি মঞ্চ এই যদিও অস্থায়ীভাৱে প্ৰতি বছৰে নিৰ্মাণ কৰা হয় বাঁহ খেৰেৰে ইয়াত অসমীয়া যি শিল্পীৰ যি শৈল্পিক নান্দনিক যি প্ৰতিভা সেই শৈল্পিক প্ৰতিভাও ইয়াত প্ৰতিফলিত হয় বাঁহ খেৰ বেতেৰে নিৰ্মাণ কৰা এই বিশাল পদুম আকৃতিৰ যি ৰভা আৰু ইয়াতে এই 21খন খলাত একেলগে অভিনয় হ'ব আৰু সেই দৃশ্য চাবৰ কাৰণে দূৰ দিগন্তৰ পৰা বহু লোক আহি সমবেত হ'ব আৰু সেইবাবে আজি জামুগুৰি হাটৰ ৰাইজৰ মাজত এক আনন্দ উৎসৱ মুখৰ পৰিৱেশ আৰু এই ধৰণে হৰিনাম ধ্বনিৰে সকলোৱে মুখৰিত কৰিছে সকলোৱে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই বাৰে চহৰীয়া ভাওনাথলীত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সমবেত হয় প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকেই ইয়াত অংশগ্ৰহণ কৰে আৰু এতিয়া বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোক আহি ইয়াত সমবেত হৈছে আৰু কিছু সময় পিছতে বৰভগীয়াৰ নামঘৰৰ পৰা গুণমালা পুথিলৈ শোভাযাত্ৰা আৰম্ভ কৰা হ'ব হয় আৰু পুলক কুমাৰ ডেকা ধন্যবাদ জ্ঞাপন কৰিছোঁ